হে দোস্ত আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত। আজি আকৌ এটা নতুন ধামাকাদাৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ভিডিঅ'টো এনজয় কৰক আৰু আপোনালোকৰ ভিডিঅ'টো মানে কি আৰু সম্পূৰ্ণ কৰি চাব ভিডিঅ', তেতিয়া মানে মেইন মজাটো পাব। স্কিপ কৰি চালে আপোনালোকে একো গমেই নাপাব কি কৈ আছে বুলি, কি কৈ আছে ভিডিঅ'টো গমেই নাপাব। সেই হিচাপত আপোনালোকৰ ভিডিঅ'টো একদম সম্পূৰ্ণ কমপ্লিট কৰি চাব। লাষ্টৰখিনি নাচায় এইটো বেলেগ কথা, মানে বেছিভাগ মানে কি স্কিপ নকৰাকৈ চাব, তেতিয়াহে মানে ভিডিঅ'টো মেইন পইণ্টটো মানে বুজি পাব। এতিয়া আমি আমাৰ আজি ভিডিঅ'টো লৈ আগবাঢ়ো। চিকি চিকি বম বম ফায়াৰ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। মানে কি বাবুৰ মানে কি অকণমান ছোৱালী হ'ব ইচ্ছা, বহুত ইচ্ছা মানে ছোৱালী হোৱা বাবু। সেইকাৰণে আজি মানে বাবুৰ ভিডিঅ'টো কৰিছে। বাবু তোমাৰ ভিডিঅ'টো একদম ভাইৰেল হৈ গৈছে, পূৰা ভাইৰেল, আমাৰ অসমত বিয়পি গৈছে। ভিডিঅ'টো আপোনালোকে এনজয় কৰক। ইয়াক আৰু কি বুলি ক'ম, ই আৰু নেক্সট লেভেল। মোৰ আৰু ক'ব আকৌ ভাষা নাই। ভিডিঅ'টো চাওক। বাবু মানে ভাইটি তুমি অলপমান সেই টাইপ নেকি? মোৰ অকণমান সেনেকুৱা সন্দেহ হৈছে, চাব লাগিব তোমাক ভালকৈ। মানে তুমি সেই টাইপ নেকি? আৰু মানে কি তুমি যি ৰূপ ধৰিছা, অ' মাই গড। এই মাত্ৰ ছোৱালীৰ মানে কি ল'ৰাৰ পৰা ছোৱালী হৈ গৈছে। মেকআপ গমেই নাপায়, ইমান ধুনীয়া শ্লিম ফিগাৰ তোমাৰ। ল'ৰা নে ছোৱালী একো ধৰিবই নোৱাৰে। আমাৰ গাঁৱৰ ফালে আহিবাচোন একবাৰ, তোমাক জোকাই মানুহ পগলা কৰি দিব, বলিয়া কৰি দিব। বা কিমান তুমি ভিউজ লাইক পাবা আমাৰ গাঁৱত আহিলে। এবাৰ আহি চাবাচোন তোমাক কেনে লাগে। মানে কি ফেচবুকৰ পেজটো খুলি চালোঁ, ইয়াৰ তাত ইমান কমেণ্ট, ফিদা কিবা কিবি। ভাইটি আকৌ ভণ্টি, তুমি কাৰোবাৰ লগত পতি পেলাই বিয়া হৈ যোৱা, তোমাৰ বস্তুটো নাই কিজানি, সেইকাৰণে তুমি কি ওঠত লিপষ্টিক, নখত আলতা, চকুৰ ওপৰত মেকআপ, চেলাউৰিত কাজল, অ' মাই গড, ফিদা টটেলি ফিদা চব। আমি গম পাই গৈছোঁ তুমি কি মাল, কি মাৰ্কাৰ মাল আমি গম পাইছোঁ। তুমি সি মাৰ্কাৰে মাল, মানে জিৰা। সেয়াই আৰু তুমি, আমি অলপ ক'ব ভাষা নাই। নেক্সট আৰু এটা লৈ আহিছোঁ, আমাৰ অসমৰ নতুন হিজৰাণী, মানে অসমৰ নতুন মানে কি আৰু সেই হ'ব ফেমাছ হ'বলৈ আহি আছে। কি যে পিন্ধে মানুহ মুখা, মই হাঁহি বিচনাৰ পৰা বাগাত দিবলৈ আহঁতক দেখা পাই দিওঁ, মানে এনেকুৱা। আপোনালোকেও এনজয় কৰক চাই পেলাই। ভিডিঅ'গিলা স্কিপ নকৰিব, তেতিয়াহে মজাটো পাব। আপনিও দিছে যে কিছুমান গীত চলি পুলি চিনি পাইছেনে? আপোনাৰ চলি পুলি আপুনি বুলি ঘূৰ্ণি এটা চাবি আকৌ ঘৰত গেলে তালৈহে দি বাপ কি পেট, ধান থোৱা দুলিহান পেট, কি তাপিলা বাপৰে বাপ, কি দল চপৰা হান তাপিলা হয় আপোনাৰ। বা কি ভাল দিছে। আপোনাৰ নামটো মই ব্ৰাদ এটা দিলোঁ নেকি, চেমিজ দাদা ব্ৰাদ এটা। কি বনাই আছে ফিগাৰটো, ফিদা হৈ গৈছোঁ। দাদা চৰি মানে ভণ্টি, নহয় খুৰীদেউ, আপুনি এই নৃত্যটো কৰি ঘৰৰ পৰা বাহিৰত কেনেকৈ ওলাইছে? মানে আপুনি ঘৰৰ ফেমিলি চোৱা নাই নেকি? বা কি ডেন্স কৰোঁতে ইফালে পেটত 3-4টা পোজ হৈ গৈছে। ইমান টাইট ফিগাৰ বস্তু আপোনাৰ, বাপৰে বা। আপোনাক কিন্তু মই মানিছোঁ, আপুনিও কৰিছে কিবা এটা, মানে কিবা এটা দিছে, কিন্তু ভাল দিছে। নেক্সট আৰু এটা ধামাকাদাৰ ভিডিঅ' লৈ আহিছোঁ, চাওক আপোনালোকে, এনজয় কৰক। মানে তোমাকতো একো ধৰিবই নোৱাৰি, দাদা নাই বাইদেউ দে। আপোনাৰ ডেন্সটো দেখি, আপোনাৰ মোচান চোচান দেখি বাইদেৱে বুজিছোঁ। বাইদেউ আপুনিও কিন্তু ফালি দিছে টেবুল ওপৰত উঠি। হোষ্টেলৰ ৰুমত দেনে পঢ়ে পঢ়িবহে গৈছে নে পঢ়ে গৈছে, ঘৰৰ পৰা ভাবছোঁ মেকাপে এটা ল'ৰাটো পঢ়িবহে গৈছে। ভাই তাতে কি ডেন্স দি আছে, কিবা
তুমি টিকটক কৰা একদম ফেমাছ হৈ যাবা বাপু 100 মিলিয়ন ফলোৱাৰ্ছ আহিব তোমাৰ আৰু মানে কি যে পিন্ধে কি যি কৰে দুনিয়াখনত লাজ চৰম নাই মানে কি ইয়াক পঢ়াব খেলি লাভ নাই অলপ সেই টাইপৰে আগৰটোত যে ক'লোঁ মানে সি টাইপ জিৰা ইও সেই টাইপে কি ডেন্স বাপৰে বা মই ফিদা হৈ গৈছোঁ তোমাক আমাৰ ইয়াতে একদিন ফাংচন পাতিম তোমাক মাতিম হা তুমি আহিবা নিমন্ত্ৰণ দিম গামোচা পিন্ধাই লৈ আৰু মানে কি কঁকাল ভাঙা মানে নৃত্য কি ডেন্স আমি টোটেলি ফিদা কেমেৰামেনো ফিদা ময়ো ফিদা চব ফিদা আৰু মানে গামোচাকেইখনতো সন্মান নোহোৱা কৰি দিছে তহঁতে গামোচাততো আমাৰ অসমৰ গামোচা বুলিব লাজ লগা হৈছে চেচ কৰি দিছে আৰু বাপৰে বাপ তোৰ এইকেইটা দাঁত নে নাৰিকল লোকক পৰঙিহে নে কি বোলে ৰোকনীয়ে ভাই নাৰিকল লোকৰ ৰোকনী আনিছে এনেকৈ দি আছে নাৰিকলটো ফালি দি ৰুকি দিলে হ'ল তই ডান্স কৰি থাকি আমি নাৰিকলটো লগাই দিম পিনিয়ে ৰোকা যায় এইফালে আপুনি আৰু টুকুৰি উঠাব না মক্কেল আছে আৰু কিছুমান ধুনীয়া দিছা কিন্তু ভাল দিছা বাকীকেইটাই একো বঢ়িয়াকৈ হাত তালি মাৰি আছে কিছুমানে উৎসাহ দি আছে আৰু নাচা যদি তোমাৰ ভিডিঅ'টো ভাইৰেল হৈ যাব তুমি গমেই পোৱা নাই ভাইৰেল হ'লেও কি তুমি অলপ সেই টাইপে মানে তোমাৰো নাই মানে সিটো ঠিক আছে বাৰু তোমাক আৰু কি বজাম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আৰু বজাই থাকিম আৰু আনি থাকিম তেনেকুৱা মাল মানে মক্কেল চ' বাই বাই আজিলৈ যদি ভিডিঅ'টোত আপোনালোকৰ চেনেলটো নতুনকৈ আহিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব নটিফিকেশ্যন অল কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে মানে কি অলপমান উৎসাহ দিবচোন তেতিয়াহে মানে কি নতুন ভিডিঅ' মানে নিউ ধমাকা ভিডিঅ' দিবলৈ মই সদায় মানে প্ৰস্তুত আছোঁ তৈয়াৰ আছোঁ আপোনালোকে মোক অকণমান সহায় কৰিব চ' আজিলৈ বাই বাই